মুখত এটা ধুনীয়া হাঁহি লৈ আজি যাব ওলাইছো মা ঘৰলৈ। বহুত দিনেই হ'ল মা ঘৰলৈ অহাই হোৱা নাই। ইমান দিনৰ মূৰত ঘৰলৈ যাম যেতিয়া মিঠাই দোকান এখনত সোমাই মিঠাই অলপ লৈ ললো। ঘৰত আহি দেখিলো মামা আইতা মাহীহঁত সকলোৱে মোৰ বাবে অপেক্ষা কৰি আছে। মই সকলোলৈ লৈ অহা মিঠাই খাবলৈ দি নিজে অনা মিঠাই নিজেও খালো। তাৰ পাছতে কাপোৰ কানি চেঞ্জ কৰি মা আৰু মই আমাৰ হালধি বাৰীখনত সোমালো। হালধিখিনি ইমানো ভাল হোৱা নাই, নতুনকৈ লগাইছেহে যে। এল'ভেৰা জোপা ধুনীয়াকৈ পখাইছিলহে, মই তাকো ছিঙি ললো। এতিয়া হালধিখিনি শিলপতা এখনত পিচি লৈ এল'ভেৰাৰ লগত পেষ্ট এটা বনালো। এয়া মোৰ হালধিৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া মই মুখত লগাই লৈ 5 মিনিটমান এনেকৈয়ে থাকিম। অলপ পাছতে গা পা ধুই মাৰ পৰা কাপোৰ এযোৰ লৈ মই ঘৰলৈ যাব ওলালো। হাতত টালি টোপোলা লৈ সকলোৰে পৰা বিদায় ললো। ঘৰলৈ আহি থাকোতে বাটতে আমাক বৰষুণে পালে। বৰষুণত তিতি ভিজি যেন তেন আমি ঘৰ পালোহি। এতিয়া মায়ে আমালে বনাই থকা গৰম গৰম পকৰাৰ সৈতে চাহকাপ খাই লওঁ দেই। আজিলে বাই।